সো বন্ধুসকল গৰৈ মাছ আৰু ভেদাইলতা জোল বনাবলৈ হ'লে মই যিখিনি ইনগ্ৰিডিয়েণ্টছ আপোনাৰ লৈছোঁ, ভেদাইলতা পাত কেইখিলামান লৈছোঁ, ইয়াত মই মেচেণ্ডৰি পাত লৈছোঁ আৰু নৰসিংহ পাত আৰু পিঁয়াজ এটা কাটি লৈছোঁ আৰু কেঁচা জলকীয়া দুটা লৈছোঁ। গোটেইখিনি মই মিক্স কৰি পিচি ল'ম। তাৰপিছত চব্জি বনোৱা সময়ত মই তেজপাত, শুকান জলকীয়া ইউজ কৰিম আৰু কেইটামান নহৰু থেতেলিয়াই লৈছোঁ। আলু এটা বইল কৰি লৈছোঁ মিডিয়াম চাইজ আৰু গৰৈ মাছ লৈছোঁ। গৰৈ মাছখিনি মই পুৰি লৈছোঁ। মই এইখিনি ভাজি নলওঁ, কাৰণ ভজাতকৈ মই ভাবোঁ পুৰি ল'লে গৰৈ মাছৰ ভাল টেষ্ট হয়, জুতি ল'ব পৰা যায় ধুনীয়াকৈ। চ' মই কেৰাহীটো হিট কৰি লৈছোঁ। ইয়াত জাষ্ট অকণমান তেল দিছোঁ যাতে বস্তুখিনিত লাগি নাযায়। একচুৱেলি তেল বেছি নালাগে আমাৰ অসমীয়া খানাত। চ' প্ৰথমত মই তেজপাত দিছোঁ আৰু ইয়াত শুকান জলকীয়াখিনি দি দিওঁ। এইখিনি ভজা হৈছে, ইয়াত মই এতিয়া নহৰুখিনি দি দিওঁ। নহৰুখিনি অকণমান ৰঙচুৱা হোৱাৰ পিছত মই এই পেষ্টখিনি দি দিম ইয়াত। এতিয়া এই বইল আলুখিনি ভাঙি দিম। এতিয়া ইয়াত আন্দাজমতে নিমখ দি দিব আৰু হালধি হাফ টিস্পুনমান দি দিব আৰু ভালকৈ এবাৰ লৰাই ল'ব। এতিয়া এই এবাটিমান পানীখিনি দি লওঁ। দি অকণমান আপুনি ভালকৈ উতলাই ল'ব। মই তেতিয়া 2 গিলাচ পানী এড কৰিম। আপুনি দেখিব পাৰিছে উতল আহিছে। ইয়াত এতিয়া মই মাছখিনি দি দিম। এতিয়া আকৌ 2-3 মিনিটমান সময় উতলিব দিম। তো এতিয়া ঢাকনখন উঠাই দেখিছে উতল আহিছে, আমাৰ এইখিনি চব্জি ৰেডি হৈ গৈছে। চ' বন্ধুসকল এয়া দেখিছে আমাৰ নৰসিংহ ভেদাইলতা জোল গৰৈ মাছ সৈতে। এয়া আপুনি গৰম ভাতৰ লগত জুতি ল'ব পাৰে।